हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। तो সকলকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি গৈ আছোঁ আপোনাৰ মই আছোঁ বৰ্তমান গুৱাহাটীত আছোঁ আৰু এতিয়া গৈ আছোঁ আপোনাৰ পাৰ্ক এখন চাবলৈ, অমৃত উদ্যান বুলি যোনখন পাৰ্ক ইয়াতে আছে ওচৰতে, চাবলৈ গৈ আছোঁ। আৰু চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা যোনটো টিলিঙাটো বজাই যাব। তো গাইজ এতিয়া আমি ওলাইছোঁ আৰু পাৰ্কখন চাবলৈ যাবলৈ, আৰু চাওঁচোন অমৃত উদ্যানত কিনো আছে তাকে ময়ো চাওঁ আৰু আপোনালোকক দেখাওঁ। আৰু এয়া আছে আমাৰ যোনটো এপাৰ্টমেণ্টত আছোঁ, আপোনাৰ এই গণেশগুৰি ফ্লাইঅভাৰৰ পৰা অলপ আহিব লাগে। আপোনাৰ সেয়া দেখুৱাওঁ, কি দেখুৱাব পাৰোঁ নাজানো, চাওক আপোনালোকৰ ভিডিঅ'টোত, কাৰণ ময়ো আগত যোৱা নাই তেনেকৈ আৰু নিৰ্দিষ্ট কোনো গাইড নাই, চ' নিজে চাব লাগিব। আৰু ইয়াৰে এটা মানে ফ্লেটত আছোঁ আৰু বাৰ ফ্লেটত আছোঁ বৰ্তমান। তাৰপাছত আপোনাৰ এয়া উৎসৱ কানন বুলি কয় যোনটো ইয়াৰ নাম, আৰু চাই থাকক, খুব ভাল পাব ভিডিঅ'টো চাই। আৰু এইটো দেখিছে আপোনালোকে ইয়াৰ গুৱাহাটী উপায়ুক্ত কাৰ্যালয়। তো গাইজ আহি পালোহি আৰু এইখনে দেখিছে, তাত যাব লাগে। টিকেট এটা দিয়ক। খুচুৰা নাই, গাইড আছে নে নিজে চাব লাগে? গাইড আছে নে নিজে চাব লাগে? নিজে না। আৰু এইখনে হৈছে অমৃত উদ্যান গুৱাহাটী। ইয়াৰ পৰা টিকেটটো লৈ লওঁ, এইটো টিকেট কাউণ্টাৰ হয়। টিকেটৰ দাম বেছি নহয়, 30, আৰু 10 বছৰৰ তলৰ যোনটো ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে ফ্ৰী। আৰু টাইম টেবুল লিখাই আছে ইয়াত, ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 7:30লৈকে থাকে, দেখিছে। ফাইনেলি গাইজ টিকেট পাই গ'লোঁ। এইটো টিকেট হয় অমৃত উদ্যানৰ, আৰু এতিয়া গৈ আছোঁ ভিতৰত চাবৰ কাৰণে। চাই থাকক, এইখনে আছে অমৃত উদ্যান। আৰু গাইজ দেখিছে কি সুন্দৰ, আৰু এইপিনে বহুত আছে কিবা কিবি, দেখুৱাব যত্ন কৰিম আপোনালোকক, চাই থাকক। এইপিনে দেখিছে আপোনালোকে, এইটো কি বনাই দিছে এইটো চাবলৈ যাওঁ। দেখিছে অতি সুন্দৰভাৱে বনাই থৈছে। ইয়াত মানে আবেলিৰ সময়কণত ইয়াত আহি ধুনীয়াকৈ বহি গুৱাহাটী মহানগৰৰ যোনটো দৃশ্য, সেই দৃশ্যটো উপভোগ কৰিবলৈ খুব ভাল জেগা এটা। ইয়াত বহি পেলাই আপোনালোকে অতি সুন্দৰ এক মনোমোহা দৃশ্য গুৱাহাটী মহানগৰৰ উপভোগ কৰিবলৈ পাব সকলোৱে। আৰু এইপিনে আচল যোনটো পাৰ্কখনৰ সৌন্দৰ্যটো এইফালে আছে, আৰু ইয়াত আপোনালোকক দেখুৱাইছোঁ, কিখন দেখুৱাব পাৰিছোঁ। আৰু এইবোৰ দেখিছে লাইট লগাই থৈছে গাইজ, এইবোৰ দেখিছেনে, এইবোৰ লাইট লগাই থৈছে। এই লাইটবোৰ মানে আপোনাৰ দিনত যিমান যিটো সুন্দৰতা দেখিব পোৱা গৈছে, ৰাতি তাতকৈ বেছি সুন্দৰতা ইয়াত। এইটো দেখিছে কি ধুনীয়া লাগিছে, কিবা এটা
বুদ্ধদেৱৰ দৰে বহি থকা এটি মূৰ্তি বনাই থোৱা হৈছে, প্ৰতিমূৰ্তি। আৰু গাইছ এইফালে যাম আমি, এইফালে দেখিছে আপোনালোকে সৰু ল'ৰা ছোৱালীৰ বাবে বিশেষকৈ সেইটো বনাই থোৱা হৈছে। আৰু গাইছ এইফালে আপোনালোকে দেখিছে অতি সুন্দৰ সুন্দৰ এক মনোমোহা দৃশ্য, অতি সুন্দৰভাৱে লাইট কিছুমান লগাই থোৱা হৈছে। আৰু এই লাইটখিনি চাব পাৰি। আৰু এইটো দেখিছে কিবা এইফালেদি এনেকৈ সোমাই যাব পাৰি, সুন্দৰ কিছু মানে আনকমন টাইপৰ যিখিনি বস্তু, এক ব্যতিক্ৰমী পৰিৱেশ ইয়াত মানে আহি পেলাই দেখুৱাব পৰা যায়। আৰু এইবোৰ ইমান সুন্দৰভাৱে তলত দেখিছে আপোনালোকে এনেকৈ লাইট লগাই থোৱা আছে। এইবোৰ লাইট মানে আপোনাৰ যেতিয়া নিশা হয়, নিশাৰ আন্ধাৰত এই লাইটবোৰে যেতিয়া পোহৰ দিয়ে তেতিয়া এক মানে ব্যতিক্ৰমী পৰিৱেশ দেখিব পোৱা যায়। আৰু এই দেখিছে আপোনালোক চবফালে চাই এইফালে অতি সুন্দৰভাৱে বনাই থৈছে পাৰ্কখন। মই মানে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপুনি যোনটো ইয়াত অনুভৱ কৰিব পাৰিছে, নিজৰ সন্মুখেদি দেখিলেহে সেইটো তাতকৈ বেছি ধুনীয়া অনুভৱ কৰিব পাৰিব গাইছ। সেইটো দেখিছে দেখিছে আপোনালোকে কি সুন্দৰ লাগিছে, মানে আহি আছোঁ। আৰু যিহেতু ইমান চিনি নাপাওঁ ভিতৰভাগ, গতিকে যি দেখিছোঁ আৰু নিজে য'ত আহিব লাগে য'ত উঠিব লাগে উঠিছোঁ। আৰু এইপিনে দেখিছে আপোনালোকে অতি সুন্দৰভাৱে এইটো ইয়াত উঠিব পৰা কিবা এটা বনাই থৈছে, ইয়াত উঠি চাওঁ। আৰু এইটো দেখিছে আপোনালোকে উঠিব পৰা কিবা এটা বনাই থৈছে ইয়াত, আৰু উঠি চাওঁ আপোনালোককো দেখাওঁ। আৰু ভিডিঅ'টো গাইছ একদম লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বহুতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আমাৰো ভিডিঅ' বনাই আপোনালোকৰ ভাল লাগে, কিবা এটা মটিভেট হয়। আৰু ছাবস্ক্ৰাইব কৰিলেতো আপোনালোকৰ টকা পইচা নালাগে ন, চ' ছাবস্ক্ৰাইবটো কৰি দিব। আৰু সেয়া ইয়াত উঠি আছোঁ আৰু অকলশৰীয়া, লগত কোনো নাই একদম। ইয়াত কি সুন্দৰভাৱে বনাই থৈছে, এইটো আপোনালোকে চালে গম পাব। এইটো দেখিছে কি সুন্দৰ দেখিছে, ইয়াত বহিব পৰাকৈ বনাই থৈছে, অতি সুন্দৰ লাগিছে দেখি। তাৰ উপৰি আপোনাৰ সুন্দৰ লাগিছে কিছু খুব ধুনীয়া লাগিছে। ইয়াত বহি চাওঁ অলপ কেনেকুৱা লাগে ফিলিংছটো। খুব ধুনীয়া লাগিছে বহি গাইছ, একদম কাঠ নে কি, মানে কাঠৰ দৰে লাগিছে, কাঠেই নেকি গাইছ, প্লাষ্টিকে নেকি এনেকুৱা লাগিছে, কিবা ফাইবাৰ টাইপৰ বেলেগ এটা মেটেৰিয়েল দি বনাই থৈছে এইটো বস্তুটো। কিন্তু বহি ভাল লাগিছে দিয়ক, ইয়াত বহি ধুনীয়াকৈ লগৰ কাৰোবাৰ লগত আহি, বিশেষভাৱে ইয়াত কপুলবিলাক আহি পেলাই বহি পেলাই ইয়াত কথা পাতিবলৈ অতি সুন্দৰ জেগাটো। তাৰ উপৰিও দেখিছে অতি সুন্দৰ লাগিছে আহি ইয়াত জেগাটো। আৰু বাকী এইফালে দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক, এইফালে দেখুৱাব যত্ন কৰিম। আৰু এজন দেখিছে ছিকিউৰিটি গাৰ্ড বহি আছে তলত এজন। তাৰপিছত এইফালে দেখুৱাব চেষ্টা কৰিম, এই ঘৰটোৰ ভিতৰতো যাম। আৰু গাইছ এইফালে দেখিলে এতিয়া দেখালোঁ এইটো। আৰু সেইফালৰ পৰা আহিলোঁ আমি, যিহেতু এতিয়া সেইফালে গৈছিলোঁ। আৰু অকণমান আগত যে দেখালোঁ গাঁতটো, এইটো এই গাঁতটো আছিলে এইটো। তাৰপাছত আপোনাৰ এইফালে দেখিলে দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। এই ইয়াৰ তলত যাবলৈ চেষ্টা কৰিম এতিয়া। ইয়াৰ তলেদি এইটো ৰাস্তা বনাই দিছে, ইয়াৰ তলেদি যাম আৰু আপোনালোককো দেখুৱাম, চাই থাকক। নামি পেলাই এইফালেদি নামি যাওঁ আৰু এনেকৈ এইফালেদি ঘূৰি অহা ৰাস্তা আছে, কিন্তু ঘূৰি নাযাওঁ। আৰু আমি যিহেতু দেশী বান্দা হম লোক, চ' এচে জায়গা সোমাই গৈ আছোঁ। আৰু সেই দেখুৱাই আছোঁ। কিবা মাতটো কিবা এটা ইক' হোৱা নিচিনা লাগিছে, মাতটো ইক' হৈ গৈছে, একদম বেলেগ লাগিছে। আৰু এইফালে সোমাই গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এইফালে আপোনালোকে দেখিছে খুব সুন্দৰ লাগিছে। এইখন ঝুলনা দেখিছে, আৰু এই ঝুলনাত বহি আছোঁ, কি ধুনীয়া লাগিছে ইয়াত বহি, শুই বহি পেলাইছিলোঁ এতিয়া, ধুনীয়া লাগিছে বহি। তাৰপিছত সৰুতে মানে আমাৰ বিহপুৰীয়াতো মানে এনেকুৱা এখন পাৰ্ক আছিলে, এতিয়া ভাঙি পেলালে এখন। আৰু তাত সৰুতে থাকোঁতে আমি এই বস্তুটো মানে আপোনালোকে দূৰৰ পৰা দেখাই আছিলোঁ, সেই বস্তুটো দেখিছে নহয়। আমি দুটামান আহি ইটোৱে কোনটো বেছি ওজন, কোনটো বেছি হেৰি, সেইটো জুখি থাকোঁগৈ মানে সৰুতে তেনেকৈ। এইটো মেইন বস্তুটো এইটো, ইয়াৰ ভিতৰত সোমাই চাবলৈ মন আছে কেনেকুৱানো লাগে। আৰু সোমাই আছোঁ ইয়াৰ ভিতৰত। আৰু এইটো
অনলি ফৰ মানে এটা ট্ৰায়েংগল টাইপত কিবা এটা বনাই থৈছে, কিন্তু বিশেষ ইয়াৰ ভিতৰত একো নাই, কিন্তু ট্ৰায়েংগল টাইপত বনাই থৈছে, যিহেতু বাহিৰৰ পৰা দেখিবলৈ বস্তুটো এক মনোমোহা টাইপৰ লাগে। আৰু এইটোৱে হৈছে অতি সুন্দৰভাৱে যোনটো বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া লাগিছিলে, আৰু এইটোৱে ভিতৰৰ ফালে এইটো, আৰু ইফালে বিশেষ একো নাই এইটোত, খালি গ্লাছ দি পেলাই বনাই থৈছে, তো সেইটো কাৰণে দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু এয়া দেখিছে আপোনালোকে, সুন্দৰ লাগিছে দেখি, কিবা এটা ভাল লাগিছে, মনোমোহা টাইপৰ লাগিছে। আৰু বিশেষ একো নাই, চালোঁ, ভাল লাগিলে পাৰ্কখনলৈ আহি। আৰু গাইজ, তো আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে প্লিজ লাইক এটা মাৰি কমেণ্ট এটা কৰি দিব, আৰু যদি কিবা ভুল মান্তি হৈছে ভিডিঅ'টো বনাওঁতে কমেণ্ট এটা কৰি আপোনালোকে শুধৰাই দিব, আৰু অলপ শ্বেয়াৰ টিয়াৰ কৰি দিব গাইজ, যিহেতু আমি নতুনকৈ আপোনালোকৰ সহায় সহযোগিতাৰ খুবেই প্ৰয়োজন। আৰু আজি মই বিহপুৰীয়া গৈ আছোঁ, মানে লখিমপুৰ ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ দুৰ্গা পূজা যিহেতু আহি পালেহি, আৰু দুৰ্গা পূজা আপোনালোকৰ মজা মজা ব্লগ কেইটামান দিবলৈ ট্ৰাই কৰিম, আৰু সেইটো কাৰণে আজি ঘৰত গৈ আছোঁ। আৰু ঘৰত গৈ আপোনালোকক দুৰ্গা পূজা ভালকৈ দেখাম। আৰু আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু টাটা বাই বাই। আকৌ বেলেগ এটা অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতি। বাই বাই।